अरे तो हमारा रास्ता और निकालेंगे। কোমোৰাটো ক'ত নিছে কোমোৰাটো অయ్యో বাইদেউ এফালে চাব এবাৰ sekarang 10 meter. কোমোৰাটো ক'ত নিছে কোমোৰাটো অయ్యো বাইদেউ এফালে চাব এবাৰ Sekarang 10 meter. Maria.
আমাৰ অগুৰিয়ালিচিকা প্ৰাথমিক বিদ্যালয়ত অতি সুন্দৰভাৱে আমাৰ শনিবৰীয়া অনুষ্ঠান আয়োজিত হৈ গ'ল। বৰ ভাল লাগিলে। আমাৰ উপস্থিত আছে আজি মুখ্য অতিথি হিচাপে আমাৰ গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা আমাৰ ধনশিৰি মহকুমাৰ মহকুমাধিপতি আমাৰ দিন চেনফা বৰুৱা বাইদেউ। বহুত ভাল লাগে বাইদেউ আমাৰ এই শনিবৰীয়া চৰাত উপস্থিত থকাৰ কাৰণে যথেষ্ট আমাৰ এই অনুষ্ঠানভাগ আমাৰ সফল ৰূপায়ণ কৰিলে। আৰু আমাৰ কবি, আমাৰ বিখ্যাত কবি আমাৰ ৰনাল্ডো টাইড আহিছিলে, বহুত ভাল লাগিলে। বহুত সময় নষ্ট কৰি আমাৰ এই অনুষ্ঠানটিত ভাগ লোৱাৰ কাৰণে আমাৰ মহকুমাধিপতি তথা আমাৰ ৰনাল্ডো টাইড তেওঁকে ধৰি আমাৰ সমীৰণ বৰা ছাৰকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ আজি অনুষ্ঠানটো আচলতে বিভিন্ন ধৰণৰ গীত, কবিতা আবৃত্তি, কুইজ, আকস্মিক বক্তৃতা, সাঁথৰকে ধৰি সকলোখিনি নৃত্য সকলোখিনিৰ মাজতে আজি পাৰ হৈ গ'ল। বহুত ভাল লাগিলে। লগতে আমাৰ শিক্ষক সন্থা ধনশিৰি জিলাৰ শিক্ষক সন্থাৰ সম্পাদক আমাৰ তপন শৰ্মা ছাৰো আহিলে, অশেষ ধন্যবাদ জনালোঁ। আৰু আমাৰ স্থানীয় অভিভাৱকসকল যথেষ্ট আজি উপস্থিত হ'ল, তেখেতসকলকো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। হয়, আমি কৰিবগৈ পৰা নাই বৰ্তমানলৈকে, কিন্তু চেষ্টা কৰি আছোঁ। কিন্তু আজি ইয়ালৈ আহি পিনি ওচৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। তেখেত আমাৰ মাজত নাই, তেখেতৰ বাইদেউ আমাৰ মাজত আছে। বাইদেউক মই নমস্কাৰ জনাইছোঁ বাইদেউ। আৰু বাকী মই খুব বেছিও দীঘলীয়া নকৰোঁ, কাৰণ আজি ছাত্ৰ ছাত্ৰীসকলে যিখিনি কৰি আছে, মই যদি তেওঁলোকৰ সময়খিনি লৈ মই কথা কৈ থাকোঁ তেওঁলোকে মনত দুখ দিয়া হ'ব আচলতে। গতিকে মই খুব দীঘলীয়া নকৰোঁ। প্ৰথমতে মই ধন্যবাদ জনাম আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তা আৰু মূল ব্যক্তি যিজনে মোক ইয়াত আমন্ত্ৰণ কৰিলে। আচলতে মই কেইদিনমানৰ আগতে এই বিদ্যালয়খনৰ ওপৰত সৰু এটা নিউজ দেখিছিলোঁ, আৰু মই সিদিনাখনেই যিজন সাংবাদিকজনৰ লগত কথা পাতিছিলোঁ। তেওঁ মোক কৈছিলে যে ইয়াত ইমান ভিতৰুৱা অঞ্চলত কেনেকৈ ইমান স্কুলখন একো নোহোৱাকৈ আচলতে আপোনালোকে যিটো কোঠাত আজি পঢ়ি আছে সেইটো দেখিলেই গম পায় যে বিশেষ একো বস্তু নাই আমাৰ হাতত, আমি যেনেকৈ পাব লাগিছে তেনেকৈ ধৰণে নাই। কিন্তু তথাপিও ইমান ধুনীয়াকৈ এখন বিদ্যালয় চলাই আছে সেই কথাটো যেতিয়া গম পাইছিলোঁ, মই তেওঁক কৈছিলোঁ যে মই এদিন স্কুলখনলৈ যাম, আৰু মোক নমতা হ'লেও মই আহিলোহেঁতেন, নোকোৱাকৈ আহিলোহেঁতেন। সেইটো মই অহা কথা আছিলে। স্কুল যোৱা 26 তাৰিখে খুলিছেহে, তো গতিকে মই অহা কথাই আছিলে। কিন্তু তেখেতে মোক যিহেতু আমন্ত্ৰণ কৰিলে, আৰু মোৰ আজি 3টা বজাত এখন আচলতে বেলেগ মিটিং আছে, কিন্তু দিনৰ সময়খিনি মই ক'লোঁ যে মই ইয়াত আহিম। প্ৰথমতে মোৰ ক'বলগীয়া কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো আগ্ৰহ দেখি সঁচাকৈ আপ্লুত হৈছোঁ, আৰু মই আপোনালোকক শিক্ষকক ধন্যবাদ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে মঞ্চত আহি সন্মুখত ক'ব পৰাটো বহুত ডাঙৰ ডাঙৰ মানুহৰো ভয় লাগে, আৰু তেওঁলোকে ইমান ধুনীয়াকৈ ক'ব পৰাটো সাহসটো যিটো দেখাইছে, প্ৰতিজন ছাত্ৰীয়ে উঠি আহিছে। আৰু আমি বহুত স্কুল ঘূৰোঁ, মই বহুত স্কুলত বিদ্যালয়সমূহ মই প্ৰায়ে যাওঁ, ইয়াত বুলি নহয়, মই আগতে য'ত চাকৰি কৰি আছিলোঁ তেতিয়া সকলো জেগাতে তেনেকৈ ছাত্ৰ ছাত্ৰীৰ পৰা আত্মবিশ্বাস দেখা নাযায়। সেইটো দিয়াৰ কাৰণে, সেইটো যে আছে সেইটো কাৰণে মই শনিবৰীয়া চৰাই, সেইকাৰণে এটা খুব ধুনীয়া এটা কনচেপ্ট আচলতে শনিবৰীয়া চৰাই, এটা খুব ধুনীয়া এটা অনুষ্ঠান যিটো আচলতে আমি চৰকাৰীভাৱে আগতে আমালৈ নিৰ্দেশ আহিছিলে যে এইবোৰ পাতিব লাগে, এতিয়া নহয়। আৰু যোনে কথা পাতি আছে এতিয়া বুলত পুলিচ আহিছে, লৈ যাব। কিন্তু কোনোবাই যদি কথা পাতে এতিয়া বাহিৰত পুলিচ আছে, লৈ যাব। কথা পাতিবা নেকি? কোনে কথা পাতিছে? ডিম্পলে পাতিছে নেকি কথা? নাই পতা। গতিকে এই অনুষ্ঠানে কি দিয়ে? ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস দিয়ে। এদিনতে কোনেও খুব ধুনীয়াকৈ গান গাব শিকি নাযাব পাৰে বা কবিতা আবৃত্তি কৰিব নোৱাৰিব পাৰে, কিন্তু এনেকৈ কৰি 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 তেওঁলোকে শিকে। আমি এনেকুৱা স্কুলৰ পৰাই পঢ়ি আহিছিলোঁ, এনেকুৱা নহয় যে ইংৰাজী মিডিয়ামত পঢ়িছিলোঁ বা কোনোবা প্ৰাইভেট স্কুলত পঢ়িছিলোঁ। মই যিবোৰ স্কুলত পঢ়িছিলোঁ এনেকুৱা স্কুলতে পঢ়িছিলোঁ, আৰু যি কম্পিটিশ্যনে নহওক, যি প্ৰতিযোগিতাই নহওক, সকলোতে ভাগ লৈছিলোঁ। আজিকালিতো মই এওঁলোকৰ যিটো ইউনিফৰ্ম দেখিছোঁ, আমাৰ দিনত এনেকুৱা ইউনিফৰ্মো আমি পোৱা নাছিলোঁ। গতিকে সেইবোৰ দেখি ভাল লাগিছে যে ইমান ধুনীয়া ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম জীৱনত মাৰিয়ে নাপালোঁ, আজিও মাৰিব নাজানো। গতিকে তেনেকুৱা ধৰণে চৰকাৰৰ ফালৰ পৰাও আজিকালি বহুতখিনি দিয়া হৈছে। অংগনবাড়ী স্কুলৰ যেতিয়া ইউনিফৰ্মবোৰ ইমান ধুনীয়াকৈ দিছে, তেওঁলোকক টেবুল দিছে। আৰু মই অভিভাৱকসকলক অনুৰোধ জনাম যাতে তেওঁলোকে সেই বস্তু যে ইউনিফৰ্মেই হওক বা যিকেইটা বস্তু তেওঁলোকে পায় সেইখিনি যাতে চাফ চিকুণটোতো নিজৰ ওপৰত, সেইটো কোনোবাই কৰি দিব নোৱাৰে। ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকী কেনেকৈ